আজি মই বনাব ওলাইছোঁ মিক্স দালি আৰু আলু। আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি বইল কৰি ল'ম। পানী দি কিনে অকণ বইল কৰি ল'ম। এইখিনি মই 2টা চিটি দি দিম। এতিয়া দালিখিনি আলুখিনি উলিয়াই মই ধুনীয়াকৈ হাতেৰে পিটিকি দিছোঁ। একদম মিহি কৰি দিয়া নাই, অকণমান টুকুৰা টুকুৰ হৈ থকাকৈ দিছোঁ। এইখিনি বইল কৰি অকণমান উতলাই লৈছোঁ। এয়া এটা পিঁয়াজ, তাৰপিছত পাঁচফোৰণ অকণমান, জলকীয়া এটা আৰু তেজপাত, এইখিনি দি এতিয়া মই চম্ভাৰ মাৰি ল'ম। কেৰাহীটোত তেল অকণমান দি লৈছোঁ। তেলখিনি গৰম হ'লে তেজপাতকেইটা দি দিব। তেজপাতৰ পিছত পাঁচফোৰণখিনি দি দিব। পিঁয়াজ আৰু জলকীয়াখিনি দি ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি অকণমান ৰঙা হোৱাৰ নিচিনাকৈ ভাজি ল'ব। দালিখিনি দি দিব আৰু মিহি কৰি থোৱা আলুখিনি দি দিব। দালিখিনি তেতিয়া নিমখ দি দিব। আপোনালোকক যিমানখিনি লাগে বুলি ভাবে সিমানখিনি দিব। হালধিটো দি দিব। দালিখন মই অকণমান গোটা যেন পাইছোঁ, গতিকে মই ইয়াতে অলপমান গৰম পানী দি দিম। ঠাণ্ডা পানী দিলে দালিখনৰ সোৱাদটো ইমান নাথাকিব। দালিখন অলপমান উতলিব দিব। এতিয়া এই দালিখন আপোনালোকে ৰুটি বা ভাতৰ লগত যেনেকৈ মন যায় তেনেকৈ খাব পাৰিব। ৰুটিৰ লগত খালে পানীটো দিব নালাগে, কিন্তু ভাতৰ লগত খালে অকণমান পানী দিব লাগিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। এইটো এটা নৰ্মেল ভিডিঅ' আছিলে।